Hi guys, so welcome back to my channel Yusuf's Update. Yusuf's Update নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ ভিডিঅ লৈ আপোনালোকক মই পোনপ্ৰথমে স্বাগতম জনাইছোঁ। চাওক আজি মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ এটা ভিডিঅ লৈ, যিটো নেকি সকলোৱে বিচাৰি আছে, যিটো সমস্যা নেকি সকলোৰে মাজত হৈ আছে, সেই এটা জ্বলন্ত সমস্যাৰ সমাধান মই আজিৰ এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছোঁ। লগতে চেনেলটোত যদি আজি নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ৰ প্ৰত্যেকটো ভিডিঅ'ৰ সৈতে আপোনাক লগ পাওঁ। সো আহক পলম নকৰাকৈ মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। চাওক, আজিৰ ভিডিঅ'টোত মই মূলতঃ আলোচনা কৰিম যিসকলৰ নেকি আধাৰ কাৰ্ডৰ লগত আজিলৈকে পান কাৰ্ডটো লিংক কৰিব পৰা নাই, আৰু যদি যিসকলে নেকি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰিছে, এতিয়া লিংকটো হৈছে নে নাই নিজে আপুনি আপোনাৰ মোবাইলৰ সহায়ত কেনেকৈ চাব পাৰিব, আৰু নোচোৱালৈকে মই গোটেইখিনি ষ্টেপ আপোনালোকক A to Z এই ভিডিঅ'টোৰ মাধ্যমত দেখাই দিবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো A to Z একেবাৰে শেষলৈকে আপুনি চাই থাকিব। মই এই দুটা সমস্যাৰ সমাধান মোৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দি দিম। ঠিক আছে, সো আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চিম্পলি পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ কাৰণে বা পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন আপোনাৰ লিংক হৈ আছে নে নাই সেই কথাটো বা ষ্টেটাছ অফ লিংক ইউৰ পান এণ্ড আধাৰ এইটো বস্তু আপুনি জনাৰ কাৰণে কোনটো ৱেবছাইট যাব লাগিব, চিম্পলি আপুনি ফিলিং বুলি আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত আহি টাইপ কৰি দিব। চাওক, চিম্পলি মই এনেকৈ লিখি দিছোঁ ফিলিং বুলি। ঠিক আছে, আৰু চাওক ফিলিং বুলি এনেকৈ চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি চাওক ছেকেণ্ড অপশ্যনত এটা চাইট দেখাইছে, এইটো হ'ল ইনকাম টেক্স ডিপাৰ্টমেণ্ট। চাওক হোম বুলি আছে, যিটো নেকি আপোনাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম বুলি আছে, তাত চিম্পলি আপুনি টাচ কৰি দিব। ঠিক আছে, টাচ কৰি দিছোঁ, আৰু এনেকৈ টাচ কৰি দিয়াৰ লগে লগে চিম্পলি চাওক স্ক্ৰল ডাউন হৈ তলত আহিব। এনেকৈ চাওক স্ক্ৰল ডাউন হৈ এনেকৈ তলত আহিব। তলত আহিলে আপুনি দেখা পাব ইয়াত বিভিন্ন ধৰণৰ অপশ্যন কিন্তু আপুনি দেখা পাব ওপৰতে। একেবাৰে তলত আপুনি চাওক লিংক আধাৰ ষ্টেটাছ আৰু লিংক আধাৰ, চাওক দুটা অপশ্যন কিন্তু ইয়াত আছে। ঠিক আছে, চাওক মই আপোনালোকক দেখাই দিছোঁ, এটা হ'ল লিংক আধাৰ ষ্টেটাছ আৰু এটা হ'ল লিংক আধাৰ। ঠিক আছে, এতিয়া আমি পোনপ্ৰথমে কি কৰিম, চাওক লিংক আধাৰ ষ্টেটাছটো জানিম। মানে ধৰি লওক আপোনালোকৰ ষ্টেটাছ অলৰেডি জাষ্ট চাব লাগে যে লিংক আগতে হৈ আছে, কিন্তু এতিয়া চাব লাগে যে লিংক হৈ আছে নে নাই, কনফাৰ্ম হ'ব লাগে। চিম্পলি তাৰ কাৰণে কি কৰিব, আপোনালোকে লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিব। চাওক মই এনেকৈ ক্লিক কৰি দিছোঁ। চাওক ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ কিন্তু খোল খাই যাব, আৰু ইয়াত আহি আপোনালোকে চিম্পলি কি কৰিব, এণ্টাৰ দ্য ফলোয়িং ডিটেইলছ। ইয়াত আপোনালোকে ফাৰ্ষ্টতে চাওক পান কাৰ্ড নম্বৰ আৰু ছেকেণ্ডত আছে আধাৰ নম্বৰ। চিম্পলি আপুনি পান কাৰ্ড নম্বৰ আৰু আধাৰ কাৰ্ড নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব। দেখা পাইছে নিশ্চয়, এটা ঠাইত পান কাৰ্ড নম্বৰ আৰু ছেকেণ্ডটোত লাগিব আধাৰ কাৰ্ড নম্বৰ। চিম্পলি এইখিনি বহাই দিব, আৰু বহাই দিয়াৰ পিছত আপুনি কি কৰিব, ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰিব। তলত ৰাইট ছাইডত আছে চাওক ভিউ লিংক আধাৰ ষ্টেটাছ, ইয়াত ক্লিক কৰি দিব। ঠিক আছে, যিখিনি কৰিব লাগে মই কৈ দিলোঁ। এতিয়া মই মোৰ ডিটেইলছখিনি ফিল কৰি লৈছোঁ। চাওক চিম্পলি চাওক এনেকৈ আধাৰ নম্বৰ আৰু পান নম্বৰ চাওক টাইপ কৰি দি পেলাই আপুনি চিম্পলি কি কৰিব, ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু ইয়াত লিখা আহিছে, চাওক ইউৰ পান ইজ অলৰেডি লিংক টু গিভেন আধাৰ। মানে মোৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত কিন্তু অলৰেডি লিংক হৈ আছে। চ' নিশ্চয় আপুনি জানিব পাৰিলে যে কেনেকৈ আপুনি আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংকিং ষ্টেটাছটো জানিব পাৰিব। অতি সহজ হিচাপত মই জনাই দিছোঁ। আপোনালোকে চিম্পলি কি কৰিব, এই লিংকটোত আহিব। মই লিংকটো একেবাৰে ৱেবছাইটৰ যিটো লিংক হয় মেইন লিংকটো, এই লিংকটো মই ডেছক্ৰিপশ্যনৰ একেবাৰে ওপৰত মই দি ৰাখিম। চিম্পলি তাত ক্লিক কৰি পেলাই ডাইৰেক্ট মানে আপুনি এইটো পেজত আহিব পাৰিব। ঠিক আছে, ইয়াত আহি পেলাই আপুনি চিম্পলি লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি পান নম্বৰ আৰু আধাৰ নম্বৰ এণ্টাৰ কৰি চিম্পলি ভিউ আধাৰ ষ্টেটাছ ইয়াত ক্লিক কৰি দিলে কিন্তু আপুনি চিম্পলি আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংকিং ষ্টেটাছটো দেখাই দিব। ঠিক আছে, এইখিনি হৈ গ'ল। এতিয়া আপোনালোকক কি লাগে, যদি কিবা কাৰণত আপোনাৰ পেন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত এতিয়ালৈকে লিংক হৈ থকা নাই, এতিয়া আপুনি নতুনকৈ লিংক কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত আপুনি চিম্পলি কি কৰিব, যিটো লিংক আধাৰ বুলি এটা অপশ্যন আছে আপুনি দেখা পাইছে, এইটো লিংক আধাৰ, এই লিংক আধাৰত চিম্পলি ক্লিক কৰি দিয়ক। আৰু এই লিংক আধাৰত ক্লিক কৰি দিয়াৰ লগে লগে চাওক আপোনাৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ কিন্তু আকৌ খোল খাব, আৰু ইয়াত চাওক কি কি লিখিছে, কিছু কণ্ডিশ্যন টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, আৰু শেষত চাওক তলৰ ফালে আছে পান নম্বৰ আৰু আধাৰ নম্বৰ ইয়াত ছেম এণ্টাৰ কৰিব দিছে। ঠিক আছে, পান নম্বৰ আৰু আধাৰ নম্বৰ এণ্টাৰ কৰি আপুনি চিম্পলি কি কৰিব লাগিব, ভেলিডেট অপশ্যন আছে চাওক তলত একেবাৰে ৰাইট ছাইডৰ কৰ্নাৰত তলত আছে ভেলিডেট অপশ্যন। বৰ্তমান ইয়াত ব্লাৰ হৈ আছে,
হাইলাইট হৈ থকা নাই তেতিয়া আপুনি আপোনাৰ পান নম্বৰ আৰু আধাৰ নম্বৰ এণ্টাৰ কৰিব ইয়াত হাইলাইট হৈ যাব সিম্পলি আপুনি কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব ঠিক আছে OTP অহাৰ পিছত OTPটো আপুনি এণ্টাৰ কৰিব আৰু সাবমিট কৰি দিব কনফাৰ্ম OTP কৰি দিব তাৰ পিছত আপোনাৰ লিংকৰ কাৰণে প্ৰসেসটো ৰিকুৱেষ্ট সাবমিট হৈ যাব ঠিক আছে আৰু উইদিন 24 আৱাৰ্ছৰ ভিতৰত যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডৰ ডিটেইলছ বিলাক সেম থাকে ডেট অফ বাৰ্থ বা নেম জেন্ডাৰ এইবিলাক যদি ঠিকে থাকে দেন আপোনাৰ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডটো লিংক হৈ যাব আৰু যদি কিবা খেলিমেলি থাকে তো ৰিজেক্ট হৈ যাব ঠিক আছে আপুনি এনেকৈ ট্ৰাই কৰিব মোৰ লগত এতিয়া লিংক কৰিবলগীয়া নাই সো মই লিংক কৰি দেখুৱাব নোৱাৰিলোঁ পৰৱৰ্তী সময়ত যদি আহে মই পুনৰ ভিডিঅ' বনাই দিম আৰু আপোনালোকে পাৰিব এতিয়া মই কথাখিনি কৈ দিলোঁ এইখিনি আছিল আজিৰ ভিডিঅ'টো দিব লগা ইনফৰমেশ্যন যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব লগতে চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো এতিয়া তলৰ পৰা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ত প্ৰত্যেকটো ভিডিঅ'ৰ সৈতে আপোনাক লগ পাওঁ আৰু যদি ভিডিঅ'টো আপুনি ফেচবুকত চাই আছে অনুগ্ৰহ কৰি পেজটো এটা লাইক দি ফ'ল' কৰি ৰাখিব যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ৰ ভিডিঅ'ৰ সৈতে আপোনাক লগ পাওঁ যেনক আজি ইমানখিনি আছিল দিবলগীয়া ইনফৰমেশ্যন জয় অসম